মৈৰাবাৰী আৰক্ষীৰ জালত নগাঁও আৰক্ষীৰ মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া নজৰ ফকীৰ। মধ্য অসমৰ ড্ৰাগছ সৰবৰাহৰ অন্যতম মাষ্টাৰ মাইণ্ড নজৰ ফকীৰ অৱশেষত আটক হ'ল মৈৰাবাৰী আৰক্ষীৰ হাতত। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত নিজ ঢিঙৰ পৰা এই দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াটোৱে বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰিছিল ড্ৰাগছ ব্ৰাউন চুগাৰ। নজৰৰ সহযোগী বাহাৰুলক গ্ৰেপ্তাৰৰ 15 দিনৰ পাছত আটক নজৰ ফকীৰ। এতিয়াও পলাতক নৈম্মা আলী। যোৱা 10 বছৰতকৈ অধিক কাল ধৰি শিলিগুৰিৰ লগতে বিভিন্ন বহিৰাজ্যৰ পৰা ড্ৰাগছ ব্ৰাউন চুগাৰ সৰবৰাহৰ মাষ্টাৰ মাইণ্ড নগাঁও জিলালৈ ড্ৰাগছ বৰবিহ কঢ়িয়াই অনা অন্যতম বাটকটীয়া নজৰ ফকীৰ। বিভিন্ন সময়ত বিভিন্ন বেশভূষাৰে আৰক্ষীৰ চকুত ধূলি দি বৃহৎ ড্ৰাগছ মাফিয়াৰ সৈতে কাম কৰি আহিছে নজৰ ফকীৰে। শিশু মহিলাকো ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা নজৰে প্ৰথমে দৰিদ্ৰ লোকক ভঙা চিঙা লোহাটিন প্লাষ্টিক ক্ৰয় কৰা বা ভেড়া ৰখা কামত নিয়োগ কৰি পিছত ড্ৰাগছ সৰবৰাহৰ প্ৰশিক্ষণ দিয়ে। তেনে কাম কৰিব নিবিচৰা শিশুক লো গৰম কৰি ভৰিত সুমুৱাই দি জঘন্য কাণ্ড সংঘটিত কৰাৰ সন্দৰ্ভত পূৰ্বেও প্ৰাগ নিউজত সম্প্ৰচাৰ হৈছিল বাতৰি। শিশু স্কুলীয়া যুৱক দৰিদ্ৰ লোকসকলৰ মাজত নজৰে ড্ৰাগছৰ ভয়াৱহ প্ৰচলন কৰাৰ ফলত অঞ্চলবাসীয়ে ল'ব লগা হৈছিল শাস্তিমূলক ব্যৱস্থা। মুছলমান সম্প্ৰদায়ৰ এইটো নজৰ ফকীৰে বাবা ভোলানাথৰ ভক্তৰ বেশ ধৰি গাঞ্জাৰ লগতে মূৰৰ জটাৰ মাজতে লৈ ফুৰে ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ। নজৰৰ পত্নীও ড্ৰাগছ সৰবৰাহৰ বাবে আছে জেল হাজতত। বিভিন্ন সময়ত ঢিং থানাত মেনেজ কৰি নজৰে ড্ৰাগছ সৰবৰাহ চলাই গৈছিল যদিও অৱশেষত মৈৰাবাৰী জিলাৰ মৈৰাবাৰী থানাৰ আৰক্ষীৰ জালত শুক্ৰবাৰে পৰিল নজৰ ফকীৰ। কুখ্যাত ড্ৰাগছ মাফিয়া নজৰক এইবাৰ আৰক্ষীয়ে কেনে শাস্তি প্ৰদান কৰিব সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ 20। নিউজ ডেস্ক ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ 24। ইয়াতে মৰিগাঁও থানাত জইন কৰাৰ পিছৰ পৰাই মই জানিব পাৰিছিলোঁ নজৰ ফকীৰ নামৰ এজন লোক যিজনে এই ঢিং মৈৰাবাৰী নগাঁও অঞ্চলত মণিপুৰ ডিমাপুৰ আদিৰ লগত সংযোগ ৰক্ষা কৰি এটা ড্ৰাগছৰ অবৈধ বেহা চলাই আহিছে। বহু অভিযোগ পোৱা অনুসৰি বহু শিশুসকলকো ড্ৰাগছত আসক্ত কৰাৰ ক্ষেত্ৰত তেওঁৰ মানে সম্পূৰ্ণভাৱে হাত আছে। গতিকে গোপন তথ্যৰ ভিত্তিত আমি তেওঁৰ বিৰুদ্ধে আমি অভিযান চলাই আহিছিলোঁ গোপনীয়ভাৱে। আৰু যোৱাকালি আমি এটা গোপন তথ্যত এটা খবৰ পালোঁ যে তেওঁ ইতিমধ্যে হাতীমূৰীয়া এলেকাত তেওঁ আহিছে ড্ৰাগছ সংলগ্ন কিছু বিষয়ৰ লগত। ইয়াত আমি অনতিপলমে তেওঁক গৈ পেলাই তেওঁ পলাবলৈ চেষ্টা কৰিছিল যদিও আমি আৰক্ষী প্ৰশাসনে তেওঁক সুৰক্ষা কৰিবলৈ সক্ষম হ'লোঁ। তেখেত ঢিং থানাৰ এৰিয়াটো মানে সন্ত্ৰাস চলাই আছিলে আৰু মূৰৰ মানে আৰক্ষীৰ মূৰৰ কামোৰৰ সৃষ্টি কৰিছিলে সেই ক্ষেত্ৰত আপুনি হয় হয় আৰু জানিব পৰা মতে কিছুদিনৰ আগতে ঢিং থানাৰ অন্তৰ্গত এটা তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল আৰু তেওঁৰ ঘৰত আৰক্ষী প্ৰশাসনে ঢিং থানাৰ আৰক্ষী প্ৰশাসনে তেখেতৰ ঘৰত চাৰ্জ কৰি পেলাই তেখেতৰ ঘৰত কিছু সন্দেহজনক ড্ৰাগছ উদ্ধাৰ কৰিছিলে হিৰ'ইন। আৰু তাৰপিছত তেওঁৰ ৱাইফক ইতিমধ্যে কাৰেক্ট কৰি পেলাই জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু তেওঁ পলাতক হৈ আছিল উক্ত গোচৰত। আমি ঢিং থানাৰ লগতো যোগাযোগ কৰি এই বিষয়ে জানিব পাৰিছোঁ। গতিকে আৰু তাৰোপৰি আমাৰ থানাৰ অন্তৰ্গত আমি ইতিমধ্যে বাহাৰুল ইছলাম নামৰ এজন লোকক কৰায়ত্ব কৰিছোঁ। তেখেতৰ আমি ষ্টেটমেণ্টৰ বেচিছত আমি নজৰ ফকীৰৰ বিষয়ে জানিব পাৰিছিলোঁ। আৰু নজৰ ফকীৰেই এই মৈৰাবাৰী অঞ্চলত মানে পূৰ্বৰে পৰা এই নিষিদ্ধ ড্ৰাগছৰ এটা সৰবৰাহত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰি আহিছিলে। গতিকে তেখেতক কৰায়ত্ব যোৱাকালি আমি গোপন তথ্যৰ ভিত্তিত কৰিবলৈ সক্ষম হওঁ। তেখেতক কিয় আপত্তিজনক বস্তু পাইছে কিন্তু তেখেতক আমি অধিক তদন্তক্ৰমে এই বিষয়ত আমি যত্ন কৰা